everyone, আজি মই আপোনালোকৰ ওচৰত মটন কাৰী ৰেচিপি তো বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ। ছাগলী মাংস বেংগলী ষ্টাইলত ছাগলী মাংস বনাম তো ভাবিলে আপোনালোকৰ তো শ্বেয়াৰ কৰোঁ। এয়া মই মাংসখিনি বনাবৰ কাৰণে গোটেইখিনি ইনগ্ৰেডিয়েণ্টছ ৰেডি কৰি লৈছোঁ। এইফালে লৈছোঁ এটা ডাঙৰ চাইজৰ পিঁয়াজ পিচি লৈছোঁ মিক্সি, আৰু এইফালে এইখিনি আদা নহৰু পেষ্ট। এতিয়া মাংসখিনি আধা ঘণ্টা 1 ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি থ'ম। আৰু এইফালে লৈছোঁ এইখিনি হালধি গুড়ি, জিৰা গুড়ি আৰু জ্বলা গুড়ি, বাকী মছলা মই পিছত দি দিম। আৰু এইফালে এটা ডাঙৰ চাইজৰ পিঁয়াজ এনেকৈ ভাজি লৈছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মেৰিনেট কৰি ল'ম। ইয়াত আপোনালোকে দৈ এড কৰিব পাৰে, মোৰ ওচৰত নাই সেইকাৰণে মই দিয়া নাই। এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া এইখিনি আধা ঘণ্টামানৰ কাৰণে ফ্ৰিজত ৰাখি থৈ দিম। প্ৰথমতে মই আলুখিনি ৰঙচুৱাকৈ ভাজি ল'ম। এতিয়া মই আলুখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল। এতিয়া এইখিনি কাঢ়ি ল'ম। সেই একেখিনি তেলতে এতিয়া ইলাচি, দুখিলা তেজপাত আৰু দালচেনি দি দিলোঁ। এতিয়া মই মেৰিনেট কৰি ৰখা মাংসখিনি দি দিম। মাজে মাজে মাংসটো লৰাই থাকিব লাগিব, তেতিয়াহে মাংসটো ভালদৰে সিজিব। আলু আৰু নিমখ এড কৰোঁতে ভিডিঅ' কৰিবলৈ থাকি গ'ল। মই কেমেৰাটো অন কৰি থৈছিলোঁ, মই ভাবিছিলোঁ ৰেকৰ্ড হৈ থকা বুলি, কিন্তু পিছত চাই যে নাই, ছেভ নহ'ল ভিডিঅ'টো। এতিয়া গেছটো ল' ফ্লেমত দি মাংসখিনি আধা ঘণ্টামান সময় ভালদৰে সিজিবলৈ দিম। আৰু এইফালে গোটা নহৰু দি দিছোঁ। গোটা নহৰু এনেকৈ দিলে খাই খুব ভাল লাগে মাংসৰ। আমাৰ হাজবেণ্ড আৰু আমি দুয়োটাই খুব বেছি ভাল পাওঁ এনেকৈ গোটা নহৰু দি খাই। মাংসটো সিজে মানে মই এইফালে মছলাখিনি ৰেডি কৰি লওঁ। জিৰা, এইফালে মিট মছলা, এইফালে গৰম মছলা আৰু এইখিনি চিকেন মছলা। আৰু জিৰা গুড়ি মই এতিয়া কম কৰি দিছোঁ, কাৰণ মই তেতিয়া মেৰিনেট কৰোঁতেও দিছিলোঁ জিৰা গুড়ি আৰু জ্বলা গুড়ি মই এতিয়া দিয়া নাই, কাৰণ বেছি জ্বলা হ'লে কাচিয়া খাব নোৱাৰিব। এতিয়া মছলাখিনি মই ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। এতিয়া ইয়াত মিক্স কৰি লোৱা মছলাখিনি মই দি দিম। এতিয়া গোটেইখিনি মাংস এবাৰ ভালদৰে তল ওপৰ কৰি লাৰি দিম। কালাৰটো কিন্তু খুব ধুনীয়া আহিছে দেই। এতিয়া আকৌ 20 মিনিটমানৰ কাৰণে এইখিনি ঢাকোন দি ল' ফ্লেমত সিজিবলৈ দিম ভালদৰে। 20 মিনিট হৈ গ'ল। এতিয়া এবাৰ চাওঁ। কালাৰটো চাওক না, কিমান ধুনীয়া হৈছে। গ্ৰেভিটোও খুব ভাল হৈছে। আৰু এতিয়া আপুনি এইখিনি এনেকৈও খাব পাৰে। মাংসটো সিজিছে খুব ধুনীয়াকৈ। এনেকৈও খাব পাৰে, মই কিন্তু ইয়াতে অলপ পানী দিম। এইফালে পানী মই গৰম কৰি থৈছোঁ। এতিয়া ইয়াতে পানী দি দিম অকণমান। এতিয়া আকৌ 15 মিনিটমানৰ কাৰণে এইখিনি ভালদৰে উতলিবলৈ দিম। এতিয়া 20 মিনিটমান হৈ গ'ল। ছাগলী মাংস আমাৰ ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিম। এয়া মই খাবলৈ ৰেডি কৰি ল'লোঁ। খাবলৈ সঁচাকৈ বহুত বেছি ভাল হৈছিলে দেই, মই মিছা ৰিভিউ দিয়া নাই। যদি আপোনালোকে বনাই খোৱা নাই এনেদৰে বেংগলী ষ্টাইলত মটন কাৰী ৰেচিপি, এবাৰ বনাই খাব, তাৰপিছত কমেণ্ট কৰিব। খাই ইমান বেছি ভাল লাগে নহয়। আৰু মাংসটো জানেনে খুব ধুনীয়াকৈ সিজিছিলে। বাই বাই, আজিলৈ আহিছোঁ।